নমস্কাৰ জুন মাহৰ এটা বিশেষ দিনত আমি এনেদৰে জাহাজেৰে যাত্ৰা কৰিলোঁ ব্ৰহ্মপুত্ৰ নদীৰ মাজেৰে দৌলগোবিন্দ মন্দিৰলৈ বুলি আৰু তাৰ পাছতে আমি যাম ইস্কন মন্দিৰলৈ। এয়া আমাৰ জাহাজ আহি পাইছেহি MV ভাগীৰথী আৰু আমি সেইখন জাহাজতে ব্ৰহ্মপুত্ৰৰ সিটো পাৰলৈ যাম। এইটো কাউৰী ধুনীয়াকৈ ওপৰত বহি সকলো নিৰীক্ষণ কৰি আছে। আমি প্ৰথমতে দৌলগোবিন্দ মন্দিৰ দৰ্শন কৰিছোঁ আৰু দৌলগোবিন্দ মন্দিৰ দৰ্শন কৰিয়ে আমি যাম উত্তৰ গুৱাহাটীত থকা এটা বিশেষ মন্দিৰ ইস্কন মন্দিৰ বুলিও যাক কয় আৰু যাৰ নামটো লিখা আছে শ্ৰী হৰে কৃষ্ণ মন্দিৰ উত্তৰ গুৱাহাটী। আৰু এয়া মন্দিৰৰ বাহিৰৰ পৰিৱেশ। আমি জোতা চেণ্ডেল খুলি থৈ মন্দিৰৰ ভিতৰলৈ প্ৰৱেশ কৰিলোঁ। মন্দিৰ তলৰ ভাগত নাই, ওপৰ ভাগত যাব লাগিব চিৰি বগাই। মন্দিৰৰ চৌপাশৰ পৰিৱেশ বিৰাট ধুনীয়া সুন্দৰ পৰিৱেশ, চাৰিওফালে পাহাৰ। আমি দুপৰীয়া সময় গৈ পাইছিলোঁ আৰু তেতিয়া মন্দিৰৰ দুৱাৰ প্ৰায় বন্ধ হওঁ হওঁ অৱস্থা। আমি দৌৰা দৌৰিকৈ গৈ মন্দিৰৰ ভিতৰ ভাগত সোমাই সেৱা কৰি ওলাই আহিছিলোঁ। এয়া মন্দিৰৰ ভিতৰ ভাগৰ দৃশ্য। আহল বহল মন্দিৰৰ ভিতৰ ভাগ খুবেই ভাল লগা। ইয়াতে ভক্তসকল ধুনীয়াকৈ তলত বহি আছে আৰু ঈশ্বৰৰ নাম কীৰ্তন, ঈশ্বৰৰ গুণানুকীৰ্তন এইবোৰ তেওঁলোকে বহি বহি শুনি আছে। দুপৰীয়া যিহেতুকে 1 বাজিছে, মূল মন্দিৰৰ দুৱাৰ তেওঁলোকে বন্ধ কৰি দিছে। আমি দৌৰা দৌৰিকৈ গৈহে ঈশ্বৰৰ প্ৰতিমূৰ্তি দৰ্শন কৰিবলৈ পাইছোঁ আৰু ইয়াতে আছে তেওঁলোকৰ ফাউণ্ডাৰ শ্ৰীলা প্ৰভুপাদৰ প্ৰতিমূৰ্তি। তাত প্ৰথমতে বাওঁফালে গৈ সেৱা কৰিব লাগে, তাৰ পাছতে মূল মূৰ্তি পোৱা যায় আৰু মূল মূৰ্তিৰ চাৰিওফালে ইয়াতে 3 পাক ঘূৰিব লাগে। ভিতৰত আপুনি যিমানে সময় বহি থাকিব আপোনাৰ আমনি নালাগে। বিভিন্ন নাম গুণানুকীৰ্তন ঈশ্বৰৰ বৰ্ণনা আদি ইয়াত শুনিবলৈ পোৱা যায়। আমি যিহেতুকে বহু দূৰৰ পৰা আহিছোঁ, আকৌ ঘূৰি যাব লাগিব, সেইবাবে আমি বেছি সময় ইয়াত থাকিব নোৱাৰিলোঁ। লাহে লাহে ওলাই আহিলোঁ। দুপৰীয়া সময় যথেষ্ট গৰম যদিও আমাৰ মনটো ভালেই লাগিল ইয়ালৈ আহি আৰু আমি এনেদৰে লাহে লাহে চিৰিৰে তললৈ নামি আহিলোঁ। চেণ্ডেলবোৰ পিন্ধিবলৈ ৰেকৰ ওচৰলৈ যাওঁতে ইয়াৰে এজন ভক্তই আমাক ক'লে যে ইয়াতে দুপৰীয়াৰ আহাৰৰ ব্যৱস্থা কৰা হয়, আপোনালোকে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি যাওক। তেতিয়া আমি ইয়াৰে ভোজনালয়টোৰ ওচৰলৈ লাহে লাহে গুচি গ'লোঁ। তলৰ ভাগত আছে ভোজনালয়টো আৰু সেইটো বহুত ডাঙৰ ভোজনালয়। আমি ইয়াতে সুন্দৰকৈ দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিলোঁ আৰু তাৰ পাছত ঘৰলৈ বুলি যাত্ৰা কৰিলোঁ। উত্তৰ গুৱাহাটীৰ এই হৰে কৃষ্ণ মন্দিৰটোলৈ আহি সঁচাই বৰ ভাল লাগিল। আপোনালোকেও কেতিয়াবা পাৰিলে এইপিনে আহিব। আৰু আনখন গেটেৰে অৰ্থাৎ এইখন মূল গেটেৰে আমি বাহিৰলৈ ওলাই আহিলোঁ আৰু শৰাইঘাট দলঙৰে আমি ঘৰলৈ বুলি যাত্ৰা কৰিম। ভিডিঅ'টো চাই কেনে পালে জনাব। ধন্যবাদ।